নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ আকৌ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আমাৰ এয়া ঘৰত পিঠা খুন্দা হৈ আছে। দেখোন আজি আমাৰ ঘৰত পিঠা খুন্দা হৈছে, তাৰপৰা আমাৰখিনি খুন্দিছোঁ। তাকে ভাবিছোঁ আপোনালোকক পিঠা বনোৱা ভিডিঅ' দেখুৱাওঁ। তাকে সেইটো কাৰণে এতিয়া পিঠাগুড়ি খুন্দিবলৈ লৈছোঁ, মা আৰু মই। তাৰপৰা সেইখিনি খুন্দি হোৱাৰ পিছতে পিঠা বনাম। তাকে ভাবিছোঁ, সেইটো কাৰণে আপোনালোকক অলপ দেখুৱাম। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে শেষলৈকে চাব, তাৰপৰা কেনেকুৱা পালে পিছত কমেণ্ট কৰি জনাব। গতিকে এতিয়া পিঠাগুড়িখিনি খুন্দি লওঁ, চাই থাকক আপোনালোকে। পিঠাগুড়ি খুন্দি থকাৰ মাজতে মানে কি হ'ল, আমাৰ খুৰীহঁতৰ ছাগলীজনী জগিলে। হেৰি কি কয় যে দমৰা পোৱালি, এতিয়া খুৰীয়ে লাগি আছে তাত। খাচী পোৱালি দামী হৈ গ'ল আৰু ন, দামী হৈ গ'ল আৰু বিহু ভোগালী বিহু একদম পুৰা খুৰী গপচ আৰু কেতিয়াবা কুকুৰ মাইনা এইফালে সৰু খুৰাহঁতৰ আছে গৰু পোৱালি জগিছে। তাৰপৰা এইফালে আজি এয়া আমাৰ খুৰীহঁতৰ এইফালে জগিছে ছাগলী। প্ৰথম জগিছে বাৰু ছাগলীজনী দেই, প্ৰথম পোৱালি এনেই প্ৰথম ছাগলী পোৱালি। আৰু জগিবলৈ আৰু নাই নেকি ন, আৰু নাই আৰু জগিবলৈ খাচী আছে, এইটো ডাঙৰ খাচীটো। তাৰপৰা এতিয়া এজনী আছিলে মাইকী, মাকজনী বাৰু বিক্ৰী কৰিলে। তাৰপৰা এতিয়া এজনী এইটো পোৱালিটো একেই মাকৰ সৈতে মৰম কৰিছে আকৌ, একেই হয় পোৱালিটো মাকৰ সৈতে দেখিবলৈ পুৰা। এতিয়া পিঠাগুড়ি খুন্দি হ'ল, তাৰপৰা এতিয়া ভাজিব লৈছোঁ। এইফালে টেয়াখন উঠালোঁ আৰু ইয়াত লৈছোঁ তিল গুড়, তাৰপৰা এয়া পিঠাগুড়ি ঢাকি থৈছোঁ, এই শুকাই যায় বুলি ঢাকি থৈছোঁ সেইখনে। এতিয়া এয়া বনাওঁ আৰু আৰম্ভ কৰোঁ, কিমান দেৰি পিছত হ'বগৈ। এইফালে জুই জ্বলাই ল'লোঁ, টেয়াতে বনাইছোঁ। কেৰাহীতটো বনাই বহুতে, কিন্তু মই কেৰাহীত বনাব নাজানো, টেয়াতে বনাওঁ। সেইটো কাৰণে টেয়া এখন উঠাইছোঁ, এতিয়া বনাওঁ কিমান সময় লাগে। গতিকে চাই থাকিব আপোনালোকে। পিঠা এয়া বনাই হৈছেগৈ, এইখিনি বনাই হ'ল। তাৰপৰা আৰু বনাবলৈ আছে, এয়া এইখিনি বনাবলৈ আছে। ইমানখিনি বনালোঁ,
তাৰপৰা এতিয়া এয়া বনাই আছোঁ অলপ কি কয় এইটো খৰখৰীয়া হ'বৰ কাৰণে মানে ইয়াতে ৰাখি দিছোঁ অলপ সময় নহ'লে সেমেকি থকা নিচিনা হয়। তাৰপৰা এতিয়া এইখিনি হোৱাৰ পিছতে হ'বগৈ আৰু আধাখিনি আছেগৈ আৰু হৈছেগৈ আৰু গতিকে চাই থাকক কিমান পাৰোঁ দেখুৱাই থাকিম। এতিয়া পিঠা ভাজি হ'ল এইখিনি ভাজি হ'ল এইটো খালী ইফালে ইমানখিনি হ'লগৈ আৰু বনাই শেষত। তাৰপৰা এইফালে মা বজাৰৰ পৰা পাইছেহি এইবিলাক কিবা কিবি আনিছে গৰিয়া আলু ওলকবি বেঙেনা চিৰা পিঁয়াজ। আমাৰ ককৌমাইনাই পূৰা উলিয়াই আছে আৰু ই বৰ ভাল পায় আৰু এনেকৈ বজাৰৰ পৰা আহি পোৱাৰ পিছত বস্তু উলিয়াবলৈ পালে খুব ভাল পায় আৰু পূৰা উলিয়াই আছে একদম এটা এটাকৈ। এয়া বজাৰ বিহুৰ কাৰণে আনিছে মানে গৰিয়া আলু এই খাবলৈ বডি সেয়াই আৰু এতিয়া পিঠাখিনি বনাই হ'লগৈ। তাৰপৰা এতিয়া অলপ ৰম তাৰপৰা আকৌ তেল পিঠাখিনি বনাম মানে চাওঁ কোনে বনায়। ভণ্টিও বনাব পাৰে নহ'লে মায়েও বনাব পাৰে আৰু যদি পাৰোঁ ময়ো বনাম। গতিকে চাই থাককচোন বাৰু কি হয়গৈ। কি আছে হাই কৰি দিয়া। এতিয়া মায়ে এইফালে পিঠাগুড়ি তেল পিঠা সানি আছে। পিঠাগুড়ি বৰপিঠা বনাবলৈ কি চাউল চকুৱা চাউলৰ বৰপিঠা গুড় গুলিছোঁ গুড় দিছোঁ চৌদাখা দিছোঁ তাৰপিছত এয়া সাজি থৈছোঁ কাইলৈ বনাব লাগিব। নিমখ দিছোঁ কাইলৈ বৰপিঠা ভাজিব আৰু বহি এতিয়া এইখিনি আজি দিনত খুন্দিলোঁ। তাৰপৰা খুন্দি পেলাই এতিয়া সন্ধিয়া লগাই বহি আছে জুই ফুৱাই। তাৰপৰা মাও বহিছে জুইৰ ওচৰত এইফালে ভাত বনাই আছে। ইফালে আছে আমাৰ ককৌমাইনা এইফালে মই ককৌমাইনা। তাৰপৰা এতিয়া মায়ে সানিছে। তাৰপৰা এইখিনি আজি সানি পেলাই থৈ দিয়া হ'ব কাইলৈ দিনত বনাম। কাইলৈ বৰপিঠা দেখুৱাম। কাইলৈ বৰপিঠা বনোৱা হ'ব। বৰপিঠা দেখুৱাম তাৰপিছত আৰু বিভিন্ন খাম গৈ আলু সিজাম নাকটো খজাম। সেয়া এতিয়া এইখিনি সানিছে। গৰিয়া আলু আনি তেওঁ হাত মোজা চাত মোজা পিন্ধি আছে পূৰা ঠাণ্ডা। বহুত ভাল ভয়তে এতিয়া বাহিৰলৈ নাযায়। ভূত ওলাইছে হাই হাই। এতিয়া এইখিনি সানিছে মায়ে এনেকৈ। গুড় অকণ লাগে। এইখিনি তেল পিঠাখিনি বৰ ভণ্টিয়ে বনাব বাকী তিল পিঠাটো মই বনাম। তাৰপৰা এইফালে এইখিনি বনাব। এতিয়া আমাৰ লাচনি পাচনি থাকেই আৰু গতিকে ইয়াত তেল পিঠা যা যোগাৰ কৰি থকা হৈছে। এয়া বনাওঁতে আকৌ দেখাম বাৰু বনোৱাটো গতিকে সেয়াই আৰু এতিয়া আমাৰ এয়া ভণ্টিয়ে বনাই আছে তেল পিঠা লাগিছে বহিবলৈ বনাইছে আৰু কেইটামান হৈছে বেছি হোৱা নাই। এইকেইটা হৈছে। তাৰপৰা এইফালে এয়া গুলি পেলাই লৈছে বনাই আছে মানে কি কেৰাহীখন সৰু কেৰাহী লৈছে। এই পিঠাটো জোখত পৰে আৰু ভাল হয় মানে তেলটো বেছিকৈ নাযায় তেল বেছিকৈ নুপুৰে সেইটো কাৰণে সৰু কেৰাহীখনতে বনাইছে। কিবা এটা কোৱা কেনেকুৱা লাগিছে বনাই? খুব ধুনীয়া এটা অনুভৱ বহি বহি বনাই থকা। বতৰটো ঠাণ্ডা আজি মানে বতৰটো অলপ ঠাণ্ডা বতাহ মাৰি আছে। তাৰপৰা বৰষুণ চৰষুণ আহিব নেকি হ'বলা পূৰা ডাৱৰীয়া হৈ আছে। তাৰপৰা এতিয়া সন্ধিয়া হৈছে তাৰপৰা সেইটো কাৰণে তাই বহিবলৈ বনাইছে। গতিকে সেয়াই আৰু কিমান সময়ত হ'বগৈ এতিয়া বনাওক অলপ সময়। এটা খাইছা সিজিছে নাই সেয়াই আৰু বিহু বুলি বনোৱা হৈছে ইমানেই সেয়াই আৰু কিন্তু দৈ গাখীৰহে নাই আমাৰ। গাখীৰ নাই গাখীৰ চিৰা আনিছে এৱা গাখীৰ লৈ খাম। ঠিকাদাৰ আহিব জানো বিহু দিনা? দৈ ভৰাবলৈ দিছিলে কিন্তু ঠিকাদাৰজন মানে কি এইকেইদিন অহা নাই। এতিয়া জানো বিহুলৈ দিয়ে নে নিদিয়ে ঠিক নাই। সেইটো কাৰণে চিৰাটো আজি অনা হৈছে বাৰু। যদি দৈ নিদিয়ে তেতিয়া এৱা গাখীৰ দিয়ে খোৱা হ'ব কাৰণ মানে আমাৰ বৰ্তাহঁতক মতা হয় বিহুত চাহ খাবলৈ বুলি। বৰ্তাহঁত আহে খুৰাহঁত আহে খুৰাহঁতক দিয়া হয়।
গতিকে সেয়াই আৰু বনাই আছে পূৰা ভণ্টিয়ে। ভণ্টিৰ পিঠা ভাজি হ'লেই, এই অলপ আছে আৰু অকণমান আছে। তাৰপৰা মোৰ মানে ভাগৰ লাগিলে, অলপ শুলোঁ। তাৰপৰা শুই উঠি আহি পেলাই দেখিছোঁ যে পিঠা ভাজি হ'বৰে হ'ল। মানে কি হয়, ৰাতিপুৱা সোনকালে উঠি টিউশ্যনলৈ যাওঁ, টিউশ্যনৰ পৰা আহি পিঠাগুড়ি খুন্দিলোঁ। পিঠাগুড়ি খুন্দি ঘৰৰ অলপ কাম আছিলে কৰি মেলি ভাত চাত খাই তাৰপৰা পিঠা বনালোঁ। পিঠা বনাই পেলাই তাৰপৰা আকৌ এয়া বনাব ল'লে। তাৰপৰা ভাগৰ লাগিলে কাৰণে অলপ শুলোঁ। এতিয়া ভণ্টি এয়া পিঠা বনাই হ'ল। তাৰপৰা মায়ে ভাতত লাগি আছে। আমাৰ বাইদেৱে শুৱাই দিলেগৈ আৰু পিঠা বনাই। তাই বনাব লাগে বুলি শুলেগে। মস্ত টেঙৰ। ভাগৰ লাগিলে কাৰণে অকণ শুই দিলোঁ। মাজে মাজে অলপ কামো কৰে। তাৰপৰা এইফালে এয়া মায়ে ভাত বনাই আছে। গেছতে বনাই দিছে আজি। চৌকাত বন্তি হৈ আছে কাৰণে। নাখায় ফ্ৰেঞ্চবিন ভাজি। তাৰপৰা আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলত যদি নতুনকৈ কোনোবা আহে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।